নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়াই হোৱা নাছিলে কাৰণ মোৰ অলপ কিবা কাম আছিলে তো সেইখিনি কৰিলোঁ, ঘৰৰ অলপ কাম আছিলে সেইখিনি কৰিলোঁ, তো সেইকাৰণে ভিডিঅ' দিয়া হোৱা নাছিলে। বাৰু আপোনালোকে কেনে আছে জনাবচোন, আৰু বিহু আপোনালোকৰ বাৰু কেনেকুৱা গ'ল প্লিজ জনাবচোন। মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে, আপোনালোকৰ বাৰু মোৰ মনত আছেনে? যদি আছে আপোনালোকে প্লিজ কমেণ্টত জনাব। দেৰি নকৰি বলক ভিডিঅ'টো আৰু জল্দি আৰম্ভ কৰা। আৰু ভিডিঅ'টো হৈছে আজি মইনো ঘৰত কি কৰি থাকোঁ, অকলে কি কাম কৰি থাকোঁ, তো সেইখিনিয়ে দেখুৱাম। তো বলক জল্দি ভিডিঅ'টো। ৰাতিপুৱা শুই উঠোঁতে বহুতখিনি দেৰি হ'ল, যিহেতু ঠাণ্ডা বতৰ, সোনকালে উঠিব মন নাযায়, তো সেইকাৰণে বহুতখিনিয়ে দেৰি হ'ল। আৰু মা স্কুলত মই বিচনাত থাকোঁতেই গ'ল, তো গমেই পাইছে স্কুলত যাব লগা হ'লে কিমান দেৰি হৈছে। বহুত দেৰি হৈছে উঠোঁতে আৰু বহুত কাম আছে, জল্দি কামখিনি কৰি লওঁ। তো বাপৰে কি টেকটেকীয়া ৰ'দ, আৰু চৰাইকেইটা দেখিছেনে কি ৰকম ৰ'দত শুই আছে। আৰু এই ৰ'দত এটা এনেকুৱা যদি কমলা বহি খাই কি মস্তি লাগিব। আৰু কমলাটো যিহেতু ঠাণ্ডা হৈছে, তো ৰ'দত দিছোঁ গৰম হ'বলৈ, তাৰপিছত মই খাম। আৰু মোৰ বিচনাৰ অৱস্থা চাওকচোন, ঠাণ্ডাৰ দিনৰ বিচনা। আৰু এই কাপোৰকেইখন উৰিবলৈ ভাল, কিন্তু একদম যদি উৰিবৰ সময়ত মোৰ একদম মাথা চাথা গৰম উঠি যায়, তো সেইখিনি ভাল কৰি লওঁ। ধুনীয়াকৈ গা পা ধুই ভাত তাত খাই পেলাই অকণমান শুই লওঁ। তাৰপিছত আকৌ গধূলি উঠি কিবা কিবি কাম আছে, তাৰ আগতে খিৰিকীকেইখন জপাই লওঁ, তাৰপিছত ঠিকছে শুম। এতিয়া টোপনিৰ পৰা উঠি মই যাব ওলাইছোঁ পূজাত। বাৰ্থডেও আছে, সেইকাৰণে গিফ্টটো হাতত লৈ লৈছোঁ। আৰু হৈছে এয়া পূজাৰ প্ৰসাদ, খাই পেলাই ঘৰলৈ আহিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানে। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।